গুড মৰ্নিং সকলোকে স্বাগতম নতুন এটা ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। চ' গাইজ আজি আহিছোঁ মই মৰ্ণিং ৱাক কৰিবলৈ আৰু বহুত দিন পিছত আহিছোঁ, মানে এইকেইদিন ৰেগুলাৰ আহি আছিলোঁ, 4 দিনমান হ'ল মৰ্ণিং ৱাক কৰিবলৈ অহা নাছিলোঁ। আৰু আজি ভাবিছোঁ যিহেতুকে মৰ্ণিং ৱাক কৰিব যাব লাগিব, তাৰ কাৰণে উঠি আহিলোঁ আৰু এয়াৰপৰ্টখন আপোনালোক দেখুৱাই আছোঁ। ইয়াৰ পৰা বেক কেমেৰা কৰি দেখুৱাই আছোঁ, ফ্ৰণ্ট কেমেৰাত আপোনালোকে দেখা নাপাব, বেক কেমেৰাত ভালকৈ দেখুৱাই আছোঁ। আৰু কুঁৱলী পৰিছে ইয়াতে যে লাইট জ্বলি থকা দেখিছে গাইজ, তাত হৈছে এয়াৰপৰ্টখন। আৰু এয়া চাওক কুঁৱলী 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 পৰি গ'ল। আৰু এতিয়া মই যাই আছোঁ আৰু এয়া মৰ্ণিং ৱাক কৰা মানুহ। গাইজ মৰ্ণিং ৱাক কৰিবলৈ আহি পেলাই বহুত ভাল লাগিছে। মানে আজি যে কুঁৱলী পৰিছে আৰু ঠাণ্ডা ঠাণ্ডা, এইকেইদিন এনেকুৱা গৰম আছিলে নহয়, আৰু টাইমটো মানে মোৰ মিলা নাছিলে, তাৰ কাৰণে মৰ্ণিং ৱাক কৰিবলৈ অহা নাছিলোঁ। কিন্তু আজি টাইমটো মিলাই পেলাই আহিছোঁ মৰ্ণিং ৱাক কৰিবলৈ। এতিয়া সময় 5:30মান বাজিছে আৰু বহুত ধুনীয়া ইয়াতে চাওক পৰিৱেশটো, এইপিনে আৰু এইটো মাজতে ৰাস্তাটো আৰু এয়া পথাৰ আৰু কুঁৱলী চাওক, কুঁৱলীৰে ঢাক যাই আছে। মানে কুঁৱলী পৰিলে আৰু বেছি দিন নাই, বেছি কুঁৱলী পৰিলে আহিব নোৱাৰা এইটো ৰাস্তাত মৰ্ণিং ৱাক কৰিবলৈ। গৈ আছোঁ গাইছ। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগে কমেণ্ট কৰিব প্লিজ, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'বোৰ প্লিজ যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে যদি ফুল ৱাটচ টাইম কৰিবলৈ চায়, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিম বুলি ভাবিছে তেওঁলোকে যদি মোৰ ভিডিঅ'টো ফুল ৱাটচ টাইম কৰি পেলাই চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিলে আগলৈকে সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব। গোটেই দিনটোৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ধানবোৰ হৈ গ'ল আৰু মই এইকেইদিন নহওঁতে মানে ধানবোৰো লাগি গৈছে দেখিছেনে, আৰু বহুত ডাঙৰ ডাঙৰ হৈছে। এতিয়া মই 200 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আৰু 200 কিলোমিটাৰ আছে ইয়াৰে পৰা ৰুমলৈকে। আৰু ধানখন এই চাহ পথাৰখন কিমান ধুনীয়া লাগিছে ধানলৈ। এতিয়া মই 200 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আৰু ইয়াৰে পৰা আমাৰ ৰুমলৈকে আকৌ 200 কিলোমিটাৰ হ'ব। আৰু 200 কিলোমিটাৰৰ বস্তু আছে লেখা, আপোনালোকক মই দেখুৱাম। এইটো বস্তু লেখা আছে চাওক, 200 কিলোমিটাৰ। আমাৰ ৰুমৰ পৰা ইয়াৰে লৈকে 200 কিলোমিটাৰ আৰু ৰিটাৰ্ণ হ'লে 200 কিলোমিটাৰ, 400 কিলোমিটাৰ হয়। যিহেতুকে মই 1 কিলোমিটাৰ 200 কিলোমিটাৰ আহিলোঁ, ইয়াৰে পৰা আকৌ আমাৰ ৰুমলৈকে 200 কিলোমিটাৰ হ'ব। এতিয়া যাই আছোঁ 400 কিলোমিটাৰ মৰ্ণিং ৱাক কৰি পেলাই। আৰু এয়া পথাৰখনত চাওক ধানবোৰ হৈ গ'ল, বহুত ধুনীয়া লাগিছে ধানবোৰ চাওক, মানে বহুত ধুনীয়া লাগিছে। আৰু ধানবোৰো এতিয়া হৈছে আৰু যাই আছোঁ গাইছ, চাই থাকিব। কৰি পেলাই আহি পালোঁ ৰুম, আৰু এতিয়া যাই পেলাই এগিলাচ গৰম পানী খাই ল'ম। ৰুম আৰু পানী এগিলাচ খাবলৈ লৈছোঁ। এয়া পানী এগিলাচ গৰম কৰি লৈ লৈছোঁ। আৰু ইমান আন্ধাৰ হৈ থকা নিচিনা হৈছে ন, এতিয়া বহি পেলাই পানী এগিলাচ খাই লওঁ। চ' গাইজ ফাইনেলি ৰাতিপুৱাৰ পৰা ৰেডি হৈ এতিয়া ওলাই ল'লোঁ। আৰু এয়া নতুন কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ যোৱাকালি আহিলে, এতিয়া যাব ওলাইছোঁ পূজাৰ বুলি অকণমান কাপোৰ চাবলৈ। ক'ত যাই আছোঁ সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব। আৰু এতিয়া ওলালোঁ আৰু এতিয়া যাম আমি দুজনে, এয়া ৰেডি আমি যাম এতিয়া আমি বাইকেৰে। আৰু মুনু আমাৰ স্কুললৈ গৈছে, তাইক আহোঁতে লৈ আহিব লাগিব। আজি শনিবাৰ যিহেতুকে সোনকালে ছুটি হ'ব, স্কুল ছুটি হোৱাৰ পিছত তাইক লৈ আহিম। প্ৰথমতে যাম আমি কাপোৰ চাবলৈ, ছোৱালীৰে কাপোৰ চাবলৈ যাওঁ পূজা যিহেতুকে, পূজা আৰু পূজা বুলি ক'লে কাপোৰ নল'লে নহ'ব, তাৰ কাৰণে কাপোৰ চাবলৈ গৈ আছোঁ। আৰু দেখুৱাই থাকিম ক'ত যাম কি কৰোঁ, সকলোখিনি চাই থাকিব গাইজ। ফুল ৱাটচ টাইম কৰি পেলাই ভিডিঅ'টো চাব। আহি পালোঁ এতিয়া মিৰ্জা চৌক, আৰু আছোঁ এতিয়া মিৰ্জা চৌকত। মিৰ্জাৰ পৰা আমি অকণমান আগলৈকে যাম জামৰ তললৈকে। এতিয়া যাই আছোঁ আৰু মিৰ্জাত যাম। এবাৰ বহুত দোকান দেখা ফাষ্টফুডৰ দোকান, আৰু সন্ধিয়াৰ সময়ত চাবলৈ বেছি ভাল লাগে। মানে এইখিনিতে ফাষ্টফুডৰ দোকানত একদম লাইন যাই আছে। ফাষ্টফুডৰ দোকানবোৰ এতিয়া বন্ধ হৈ আছে, সন্ধিয়াৰ সময়ত মানে বিৰাট ভাল লাগি আহি। যাই আছোঁ চাই থাকিব ভিডিঅ'টো। কাপোৰৰ দোকান যাই আছোঁ ভিতৰৰ পিনে। আৰু এয়া মই দোকানত আহিলোঁ, আহি পালোঁ। এয়া অঞ্জুবাই, এতিয়া মই কাপোৰৰ দোকানত। এয়া চাদৰ মেখেলা। এতিয়া আমি ৰুমলৈকে যাই আছোঁ, আৰু কলেজৰ সকলো ল'ৰা ছোৱালী লগ হৈ ঘৰখন মিটিং হৈছে, তাৰ কাৰণে এনেকুৱাকৈ বজাৰৰ পৰা আহি পালোঁ, কিন্তু ভিডিঅ' বনোৱা হোৱা নাই। আৰু যিটো বজাৰ কৰিব গৈছিলোঁ সেই বজাৰটো কৰা নহ'লে, আকৌ ভাল সিমান এটা নাপালোঁ, তাৰ কাৰণে একো অনা নহ'লে। আৰু এতিয়া ৰুমতে আছোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ, নেক্সট ব্লগত সকলোকে লগ পাম।